বন্ধুসকল ৪৮ ঘণ্টাৰ ভিতৰত পৃথিৱীৰ সকলো ঠাইতে ইণ্টাৰনেট কানেকশ্যনটো বন্ধ কৰা হ'ব অৰ্থাৎ বন্ধ থাকিব নিশ্চয় আপোনালোকে এই নিউজটো শুনি আছে এটা চাওক বন্ধুসকল ইণ্টাৰনেট কানেকশ্যনটো এনেকুৱা এটা নেটৱৰ্ক হয় যিটো পৃথিৱীৰ সকলো ঠাইতে এখন জালি আকাৰে আৱৰি আছে আৰু এই ইণ্টাৰনেট কানেকশ্যনটো অৰ্থাৎ টেকনিক্যালি ভাৱে এই ইণ্টাৰনেট কানেকশ্যন পৃথিৱীৰ সকলো ঠাইতে একে সময়তে বন্ধ কৰাটো সম্ভৱ নহয় সম্ভৱ হয় কোনোবা এখন দেশত বা কোনোবা এখন ৰাজ্যত এক্সট্ৰাকে যদি বন্ধ কৰিব বিচাৰে তেতিয়া বন্ধ কৰাটো সম্ভৱ হয় কিন্তু একে সময়তে পৃথিৱীৰ সকলো ঠাইতে এই ইণ্টাৰনেট কানেকশ্যনটো বন্ধ কৰিব নোৱাৰে এতিয়া সব বন্ধুসকল এই নিউজটো কেনেকৈ ভাইৰেল হৈছে আমাৰ বিভিন্ন ধৰণৰ ৱেবছাইট URL IP এড্ৰেছ আদি সকলোখিনি মেনেজৰ কাৰণে আমাৰ এটা অৰ্গেনাইজেশ্যন থাকে আৰু এই অৰ্গেনাইজেশ্যনটোৰ নাম হ'ল ICANN ইণ্টাৰনেট কৰ্পোৰেশ্যন ফৰ এছাইন নেমছ এণ্ড নাম্বাৰ বন্ধুসকল এই অৰ্গেনাইজেশ্যনটোৰ কিছুমান আপডেট কাম চলি আছে আমাৰ বিভিন্ন ধৰণৰ সিকিউৰিটি টাইট কৰিবৰ কাৰণে তেখেতসকলে আপডেটৰ কাম চলাই আছে আৰু সেই নিউজটোকে বিভিন্ন ধৰণৰ সোশ্যাল মাধ্যমসমূহত ৪৮ ঘণ্টাৰ কাৰণে ইণ্টাৰনেট কানেকশ্যনটো বন্ধ কৰা হ'ব বুলি ইতিমধ্যে এটা নিউজ উলিয়াই দিছে আৰু বন্ধুসকল যেতিয়া এই আইকনৰ আপডেট কাম চলি থাকে তেতিয়া বিভিন্ন ধৰণৰ অৰ্থাৎ কিছুমান ৱেবছাইটত কাম নকৰিব পাৰে অৰ্থাৎ ছাৰ্ভাৰটো ডাউন হৈ যাব পাৰে আৰু বিভিন্ন ধৰণৰ ৱেবছাইট এটা ৱেবছাইটত কাম নকৰিলে যে সিটো ৱেবছাইটত কাম নকৰিব তেনেকুৱা নহয় আপোনাৰ এটা ৱেবছাইটত কাম নকৰিব দ্বিতীয়টো ৱেবছাইটত কাম কৰিব দ্বিতীয়টো ৱেবছাইটত কাম নকৰি তৃতীয়টো ৱেবছাইটত কাম কৰিব অৰ্থাৎ বিভিন্ন ধৰণৰ কিছুমান ৱেবছাইটত ছাৰ্ভাৰটো ডাউন হ'ব পাৰে আৰু বিভিন্ন ধৰণৰ কিছুমান ISP অৰ্থাৎ ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ কিছুমানত এই যিটো আপডেটৰ কাম চলি থকাৰ বাবে কেতিয়াবা কাম নকৰিব পাৰে আৰু সেইটো তেখেতসকলে টেকনিক্যালিভাৱে বন্ধ কৰিব পাৰে এটা সব বন্ধুসকল আজিকালি প্ৰায় 70% কামেই ইণ্টাৰনেটৰ যোগেদি হয় বিভিন্ন ধৰণৰ বেংকিং ট্ৰেনজেকশ্যন আদি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম ইণ্টাৰনেটৰ যোগেদি হয় যদি ৪৮ ঘণ্টাৰ কাৰণে এই ইণ্টাৰনেট কানেকশ্যনটো বন্ধ কৰি দিব তেতিয়া কিমান সমস্যাৰ সন্মুখীন হ'ব আপোনালোকে নিশ্চয় নিজেই ভাবিলেই গম পাব ঠিক আছে বন্ধুসকল এই যিটো বাতৰি ওলাইছে ৪৮ ঘণ্টাৰ কাৰণে ইণ্টাৰনেট কানেকশ্যন পৃথিৱীৰ সকলো ঠাইতে একে সময়তে বন্ধ কৰা হ'ব আচলতে এইটো টেকনিক্যালি ভাৱে সম্ভৱ নহয় যদি বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিয়ক শ্বেয়াৰ কৰক লগতে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তলত থকা সেই ৰঙা ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল